Bagorumba, hi Bagorumba, Bagorumba, hi Bagorumba. Jat nonga bel, mul nonga bel, taburum khumna nai bamna nai. Lag mankha, hi lag mankha. নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই চেনেল উদিপ্ত কাশ্যপ ক্ৰিয়েশ্যন। তো বন্ধুসকল, আজি খৈৰাবাৰীৰ পৰা টংলা, খৈৰাবাৰীৰ পৰা সৰি अरे कहना क्या चाहते हो? মংগলদৈ থকা ওজা হুণ্ডাই শ্বৰুমলৈ মোৰ মন যায় গাড়ীখন ছাৰ্ভিচিং কৰিবলৈ গৈ আছোঁ। তো আজিৰ দিনটোত কিনো তিতা মিতা মোৰ লগত ঘটনা ঘটে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো বলক বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই দোস্ত বৰ্তমান মংগলদৈ চহৰত আমি আছোঁ। মংগলদৈ চহৰত আমি ভাত পানী খালোঁ। এতিয়া অকণমান আপোনালোকে মংগলদৈ চহৰখন চাওক, কিমান ঠেক ৰাস্তাবিলাক। এই ঠেক ৰাস্তাৰ মাজেৰে আমি গতি কৰি আছোঁ। গানটো অফ কৰি দিওঁ। ইয়াত কিছুমান নেদেখা বস্তু কিছুমান দেখিলোঁ। আগৰ দিনত যেনেকৈ আমি পেডেল মাৰা ৰিক্সা আছিলে, তো ইয়াতে পেডেল মাৰা ৰিক্সা কিছুমানো দেখা পালোঁ। এই ৰিক্সাটো বাৰু আজিকালি সহজলভ্য, য'তে ত'তে পায়, কিন্তু পেডেল মাৰা ৰিক্সা মই আজি মংগলদৈত দেখিলোঁ, খুব ভাল লাগিল। পুৰণি দিনৰ কথা মনত পৰিল, নষ্টালজিক হৈ গ'লোঁ। অকণমান মংগলদৈ টাউনখন আপোনালোকে চাওক। তো সেই বস্তু আপোনালোকে ভালকৈ চাই লওক, নষ্টালজিক হৈ যাব। ৰিক্সা দেখিবলৈ পোৱা গৈছে, মনটো ভাল লাগি গ'ল ৰিক্সাখন। তো সেই বস্তু মই আগত এখন ৰিক্সা দেখা পাইছোঁ। এই ৰিক্সাখন মই আকৌ এবাৰ কভাৰ কৰিবলৈ চেষ্টা কৰিম। মনটো ভাল লাগি যায় এই ৰিক্সা দেখা পালে। এটা কৰুণ কাহিনী আছে ৰিক্সা আৰু মোৰ মাজত। মই খুব গৰীব ঘৰৰ সন্তান। সময়ত পিতৃয়ে ৰিক্সা চলাইছিল। এই আগত এখন ৰিক্সা আছে। আকৌ ৰিক্সা দেখাৰ লগে লগে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ৰিক্সাৰ লগত যিহেতু ওতঃপ্ৰোত সম্পৰ্ক আছে, মই খুব ভাল পাওঁ ৰিক্সা, নষ্টালজিক হৈ যাওঁ। সেই যুগত দেউতাই কিমান কষ্ট কৰি কেনে পেডেল মাৰি মাৰি আমাক পঢ়াইছিলে, কিমান কষ্টৰে আছিলোঁ, মনত পৰি গ'লোঁ। দোস্ত কমেণ্ট কৰিব, ভাল লাগিলে। তো সেই দোস্ত এইখনো এখন ৰিক্সা। আজি মই খৈৰাবাৰীৰ পৰা মোৰ হুণ্ডাই চেণ্ট্ৰ' গাড়ীখন তাৰমানে ছাৰ্ভিচিং কৰিবলৈ আহিছিলোঁ। আচলতে মোৰ এইটো ছেকেণ্ড ছাৰ্ভিচিং আছিলে, কিন্তু ছেকেণ্ড ছাৰ্ভিচিং কি ক'ব, যোৱা বছৰৰ ছেপ্টেম্বৰ মাহতে মোৰ ছেকেণ্ড ছাৰ্ভিচিংটো তাৰমানে ডেটটো গৈছে। গতিকে যদিও ছেকেণ্ড ছাৰ্ভিচিং আছিলে, আল্টিমেটলি মই থাৰ্ড ছাৰ্ভিচিংহে কৰিব লগা হ'ল। আল্টিমেটলি বাহটো মই খালোঁ। বৰ বেয়াকৈ বাহ খালোঁ। এইটো মোৰ ভুলৰ কাৰণে হ'ল। আৰু আচলতে সময় কম, একেটা মানুহে যেতিয়া তিনিটা চাৰিটা কাম কৰিবলগীয়া হয়, খুব কষ্ট হৈ যায়। তো যা হওক, হুণ্ডাই শ্ব'ৰুমত ভাবিছিলোঁ এটা ভিডিঅ' বনাম বুলি। এটা ঘটনা এটা হৈ গ'ল আৰু সৰু সুৰা ভিডিঅ'টো যেনিবা মই বনাব নোৱাৰিলোঁ। এটা যান্ত্ৰিক বিজুতি বুলিয়ে ক'ব লাগিব, টেকনিকেল ডিফেক্ট। মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ অনলাইন শ্ব'ৰুমৰ ভিতৰত। ভালে ভালে গ'ল। তাৰপিছত আজি এতিয়া মানে মোৰ চেণ্ট্ৰখনৰ হেৰি নাছিলে, কি বুলি কয়, ফগ লাইটটো নাছিলে। আৰু বাহিৰা দোকানবিলাকত ফগ লাইটটো নাপায়ো। গতিকে মই ফগ লাইটটো শ্ব'ৰুমত পালোঁ এক্সেচৰিজৰ হেৰিত, কিন্তু তেওঁলোকে ফগ লাইটটো তাৰমানে যেনিবা ফিটিং কৰি দিব নোৱাৰিলে। মংগলদৈ চহৰত আজি ভাত সাজ খাই যাওঁ, নহয় জানো? তো ভাত সাজ খাবৰ কাৰণে আমি মংগলদৈ টাউন হৈ আমি কি নীৰা হোটেল আছিল ন, নীৰা নে মীৰা হোটেলত আমি মানে ভাত সাজ খালোঁ। তো যেতিয়া গাড়ীখন তাৰমানে নীৰা হোটেলৰ অপজিটত গাড়ীখন যেতিয়া পাৰ্কিং কৰিব লাগে, তো পাৰ্কিং কৰিবলৈ লওঁতে মই নাজানো হোটেলৰ তেওঁলোক মানুহ যে, মই আকৌ পাৰ্কিঙৰ মানুহ বুলি ভাবিছিলোঁ। তেওঁলোকেতো পূৰা ভাত খাব মানে ডাইৰেকশ্যন দি আছে যে গাড়ীখন এনেকৈ ইয়াত থওক, অমুক থওক, তমুক থওক। ভালো লাগিছে, ইমান ধুনীয়াকৈ কৈছে। তাৰপিছত গাড়ীখন আমি পাৰ্ক কৰি আহিলোঁ। কিন্তু যিজন মানুহে মানে আমাক কৈছিলে ভাত খাবৰ কাৰণে, মানে কৈ আছিলে যে গাড়ীখন ইয়াতে থওক, তেওঁলোকৰ আচলতে হোটেলৰে হেৰি হয়, কিবা গণেশ হোটেল নে কি আৰু। যিয়ে নহওক, আমি তেওঁলোককো বেয়া বুলি নকওঁ, ভালেই পাইছোঁ। ধুনীয়াকৈ তেওঁলোকে অতিথিক মানে হেৰি কৰিছে। এটা কথা দাদাৰ পৰা গম পালোঁ, দাদাৰ নামটো কি আছিলে? গণেশ বড়ো। আচ্ছা, খৈৰাবাৰী গণেশ বড়ো দাদা মানে কথাটো ক'লে আৰু ধুনীয়াকৈ যে
তাৰমানে ইয়াতে আচলতে মাতাৰ কাৰণটো হ'ল মানে হোটেললৈ তেওঁলোকে তাৰমানে স্বাগতম জনায় আৰু মানে ধৰি লওক দুখন হোটেল একেলগে আছেতো কোনখনত খাম কোনখনত নাখাম এনেকুৱা ধৰণৰ মানে কিছুমান হেৰি কৰে আপুনি খুব বেগত ধৰি লওক আপুনি 60ৰ পৰা 80 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যেতিয়া আপুনি গাড়ীখন চলাই গৈ থাকিব মাজ ৰাস্তাতে যেতিয়া মানে হেঙাৰ দি কেনে বিহুৰ চান্দা বিচাৰে এনে বেয়া পাবলগীয়া একো নাই কিন্তু মানে ধৰি লওক দুৰ্ঘটনা ঘটি যাব পাৰে কোনোতো জানি বুজি কিনে দুৰ্ঘটনা নকৰে গতিকে এইবিলাকৰ পৰা অলপমান এইবিলাক কমাই কৰিব লাগে ৰাস্তাত খুব বেছি যেতিয়া হাই স্পীড ভেহিকেল যেতিয়া আহি থাকে তেতিয়া এনেকুৱা ধৰণৰ চান্দা মানে ৰখাই কেনে হেৰি কৰাটো বন্ধ কৰিব লাগে আৰু বিপদজনক এইটো দুৰ্ঘটনা হৈ যাব পাৰে সেই দোস্ত এতিয়া বৰ্তমান টংলা আহি পালোঁ টংলাত গ্ৰাফিকা মটৰ্ছ মোৰ পিছফালে আছে গ্ৰাফিকা মটৰ্ছত আহি কেনে এতিয়া মই এই সৰু ভাইটিটো সি এতিয়া মোৰ ফগ লাইটকেইটা লগাব ফগ লাইটকেইটা মানে কিনাত কিনিলোঁ ইমান দাম দি কিনে কিন্তু ফগ লাইটকেইটাৰ যিখিনি যাৱতীয় সামগ্ৰী ধৰি লওক আপুনি তাঁৰ বা কিবা কিবি এইগিলাৰ লগত একো নাপালোঁ সি মানে কিবা দেশী যোগাৰ লগাই আছে চেষ্টা কৰি আছে কৰিবৰ কাৰণে কি নাম তোমাৰ হা লিখন মালি লেখৰ মালি লিখন লিখন মজা নাম দেখোনে চাওকচোন কিমান মৰম লগা গাড়ীখন খুলি মেলি কি কৰি পেলালে এই অৱস্থা মোৰ গাড়ীত তাতেহে ফগ লাইট লগাই মই আজিহে গম পালোঁ মালটো তাৰমানে খুলিব পাৰি না খুলি কেনে আকৌ হেৰি লগাই ল'ব পাৰি এই চাক্টাৰ টেকনিক ক'ত কি লগাই আছে কাৰ মূৰত কি মন্দিৰ লগাই আছে ঠিক নাই ফগ লাইট লগোৱা হৈ গ'ল ধুনীয়াকৈ দুইফালে এটা ফিটিং কৰি আছে বৰ্তমান টংলা ফিল্ডত আছোঁ কহিনুৰ থিয়েটাৰ চলিছিল শেষ হ'ল তাহাঁতে পেণ্ডেল ভাঙছি খানা বনাই আছে তো এইমাত্ৰ দাদা এজনক লগ পালোঁ তাহান কহিনুৰ থিয়েটাৰ ইয়াতে চলিছিল না কহিনুৰ থিয়েটাৰ চলিছিল কি নাম দাদা আপোনাৰ পাটৰ নগাঁও কোন জেগা আছিলে ঘৰ জাজৰি আচ্ছা তেওঁক চিনাকি এইকাৰণে হ'লোঁ নগাঁও বীৰ বেবেজীয়া গাঁওখনত মোৰ মামাৰ ঘৰ ভাল লাগিলে আপোনাক লগ পাই ধন্যবাদ দেই তো সেইটো আমাৰ ভৱিষ্যতৰ নৱপ্ৰজন্মসকলে ক্ৰিকেট খেলি আছে দেখিবলৈ পাইছে এতিয়া টংলা ফিল্ডত এয়া আউট হৈছে বোলে বঢ়িয়া বঢ়িয়া মজ্জা এই দোস্ত আমাৰ সন্মুখত নৱপ্ৰজন্মৰ এগৰাকী যুৱ প্ৰতিভাৱান ক্ৰিকেটাৰ আছে তোমাৰ নামটো মোৰ নাম হৰপ্ৰীত সিং ঘৰ ক'ত ঘৰ মোৰ বজাৰখোলা আচ্ছা ভাল লাগিল তোমাক লগ পাই খেলি থাকা দেই সেই দোস্ত ইমানবোৰে আপোনালোকে আজি দিনটোৰ মংগলদৈৰ পৰা টংলাৰ পৰা খৈৰাবাৰী যোৱাৰ কিছু তিতা মিঠা কথা শুনিবলৈ পালে দেখিবলৈ পালে কিবা যদি ভিডিঅ'টো কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু অজা হুণ্ডাই শ্ব'ৰুমত গৈ পাই তেওঁলোকৰ ব্যৱহাৰ পাতি খুব ভাল লাগিল একো নাই বাৰু কিবা অকণমান হেৰি হ'ল কিন্তু খুব ভাল লাগিল কোনো প্ৰব্লেম নাই তেওঁলোকক মই ৰেংকিং 10ৰ ভিতৰত 10 দিলোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু 1000 হ'বৰ কাৰণে মোৰ আৰু বেছি নাই অলপ আশীৰ্বাদ কৰি দিয়ক ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে আপোনালোকে অকণমান আশীৰ্বাদ কৰিব বুলি মোৰ আশা আছে আপোনালোকৰ ওপৰত ভৰসা আছে ধন্যবাদেৰে জয় জুবিন দা জয় অসম মন যায়